Everyone, assalamu alaikum. Welcome back to my YouTube channel. बहुत दिन हो long video, short video একোৱে দিয়া হোৱা নাই। আজি ভাবি আছো মানে বাৰীত গছ-গছনিত কি হৈছে নো হেবোৰ অলপকে দেখাও আৰু লগতে ময়ো চাও। ময়ো বাৰু ভালকে চোৱাই নাই। হাহুমাই পানী দি আছে, এবোৰ চোৱাচিতা কৰি আছে। এটা ময়ো চাও বাৰু কি হৈছে আৰু আপোনালোকেও চাই থাকক মোৰ লগত আমাৰ বাৰীত কি লাগিছে। এইটো লাও এটা লাগিছিলে যোনটো পচি গল লাউটো পুৰা পচি গল আৰু লাগি আছে চিলঠি উৰহি বহুত লাগি আছে হলে ৰঙলাও পানীলাও গছ সব মৰি গৈছে পানী দিয়া হোৱা নাই ভালকে মায়ে দুদিন ধৰি পানী দি আছে আকৌ ভালকে হলে হল এইফালে দেখা পাইছে নে চিলঠি উৰহি বহুত লাগি আছে কালি ছিঙিব বোলে আমায় কৈ আছে এইফালে বেগেনা গছ আছিল মই দেখিছিলো বেগেনা লাগি থাকা এটা লাগি আছে নাইবা এফালে পানীলাও কলি আহিছে আৰু তো হে পানীলাও পচি আছে এজোপা আছিল জলকীয়া গছ যোনজোপা গছত ফুলো আহিছিলে এয়া মানে এনেকে লাইন কৰি হেফালে হেজোপা গছত কিন্তু ফুল আহি আছে এনেকে লাইন কৰি জলকীয়া গছ ৰুৱা হৈছিলে কিন্তু ছাগলী আহি পেলাই খাই দিলে এই অকনি ফুল দেখিছেনে ধুনিয়াকে গুটি গছজোপা গছত ফুল আহিছিল কিন্তু ছাগলীয়ে খাই দিলে আৰু ইয়াত তিন চাৰিটা মান মই হেৰি দিছিলো গুলনেমু পুলি দিছিলো গুলনেমু লগতে ইলাচি নেমু যে দুটা মিলাই পেলাই দিছিলো কোনটো জাতৰ হয় আল্লাহ জানে নেমু পুলি ধুনিয়াকে হৈ আছে নে উঠিছে আৰু এজোপা জলকীয়া গছ যোনবোৰ ইমান ডাঙৰ হৈছিলে কিন্তু ছাগলীয়ে খাই দিলে আধা ছাগলীয়ে খোৱাৰ পিছত আকৌ পাতবোৰ ওলাইছে আকৌ জংঘলে ধৰি ললে এই দুজোপা নেমু গছ দেখিছেনে এই দুজোপা নেমু গছৰ 9 মাহ হৈ যাব পুৰা 9 মাহ হৈ গল ইমানটো আছিলে কিন্তু মই যতে ৰখিছো তাতে মোক পৰুৱাই খাই আছে গুটে ভৰিত পৰুৱা উঠি যায় কিন্তু ছাগলীয়ে খাই পেলাই সমান কৰি হৰু কৰি থৈ দিছে আকৌ মানে তেবু পাতবোৰ ওলাই অলপ ডাঙৰ হৈছে হলে এতিয়া ইমানমান হলে হয় 9 মাহত আৰু হেফালে ভুজলিকা পুলি এটাও ৰুৱা হৈছিলে মৰি গল স্মুক মহে আৰু এইফালে আছে বগৰী গছ এজোপা বহুতখিনি ডাঙৰ হল কিন্তু ঘৰৰ দুৱাৰ মুখত বোলে বগৰী গছ থাকিব নালাগে মানে কাইটৰ গছ তো কথা হসানে মিছা নাজানো তো চাও ডাঙৰ হক প্ৰথম বগৰী খাই চাম যদি মিঠা হয় ভাল হয় তেনে ৰাখিম আৰু যদি বেয়া হয় তেনে কাটি পেলাম হেজোপা গজে কিমান ছাগলীয়ে খাইছে ছাগলী খোৱাৰ পিছতো এনেকুৱা ডাঙৰ হৈ আছে পাতবোৰ খাই আৰু ইয়াত আসলে ধনিয়া কিমান যে ধনিয়া খালো ইয়াৰ পৰা গৈ আছো মই এইজোপা বাৰু কি গছ হয় মই ধৰিব পৰা নাই মানে কি তৰমুজৰ গছ হ'ব পাৰে কাৰণ তৰমুজ খোৱা হৈছে গুটি পেলোৱা হৈছে কিন্তু বাঙি গছটো খোৱা হোৱা নাই ন আৰু লাগি আছে বাৰু গছত এতিয়া তৰমুজ হলে ডাঙৰ হলে গম পাব ক'ত গ'ল দেখাও ৰব আপোনালোকক লাগি আছে আৰু এয়া ধনিয়া ইয়াত বহুতখিনি ধনিয়া আছিলে খাই শেষ হ'ল অলপমান আছে এতিয়া আৰু এইটো দেখাটো সেম তৰমুজৰ ৰব দেখাটো সেম তৰমুজৰ নিচিনা লাগিছে কিন্তু এতিয়া ডাঙৰ হলেহে গম পোৱা যাব তৰমুজ হয় নে বাঙি হয় আৰু কেৰেলা গছত কেৰেলা লাগি আছে বলে কেৰেলা লাগি আছে